আগন্তুক উপনিৰ্বাচনৰ উপলক্ষে আমি থাওৰা সমষ্টিত আমি মিত্ৰজোঁটৰ প্ৰক্ষেপিত বিজেপিৰ প্ৰাৰ্থী সুশান্ত বুঢ়াগোহাঁইৰ সপক্ষে আমি প্ৰচাৰ কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু আমি প্ৰায় এসপ্তাহ ধৰি আমাৰ গণশক্তি আৰু আমাৰ জাতীয় সংগঠনৰ কেন্দ্ৰীয় আৰু স্থানীয় নেতৃবৃন্দই অহৰহ তেওঁলোকে প্ৰচাৰ কাৰ্য চলাই আছে আৰু যোৱাকালি মই নিজেই 4খন ৰাজহুৱা সভা সম্বোধন কৰিছিলোঁ আৰু ৰাইজৰ সঁহাৰি ইতিবাচক আৰু বিপুল সঁহাৰি আমি লাভ কৰিছোঁ আৰু মিচিং স্বায়ত্তশাসিত পৰিষদ এলেকাত প্ৰায় আমাৰ 19খন গাঁও অন্তৰ্ভুক্ত হৈছে মিচিং অধ্যুষিত গাঁও আৰু লগতে 5খন পঞ্চায়ত আৰু সেই 19খন গাঁও আৰু 5খন পঞ্চায়ত আমি দিনে নিশাই অহৰহ আমাৰ প্ৰচাৰ কাৰ্য চলাই আছোঁ আৰু আমি আশা ৰাখিছোঁ ইয়াতে আমি 90% অধিক ভোট আমি এবাৰ আমি আমাৰ যিটো বিজেপিৰ প্ৰাৰ্থী সুশান্ত বুঢ়াগোহাঁইৰ পক্ষত আমি ভোটদান কৰাবলৈ আমি সক্ষম হ'ম আৰু আমি নিশ্চিত প্ৰায় 90% আমাৰ মিচিং অট'নমাছ কাউন্সিল এৰিয়াৰ মানে ভোটাৰে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ পক্ষত ভোট দিব। প্ৰথম কথাটো হৈছে ইয়াতে বৰ্তমান চৰকাৰে আমাৰ অসমৰ অতি জনপ্ৰিয় আৰু গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমান চৰকাৰে যিবোৰ মানে সুদূৰ প্ৰসাৰী আৰু ঐতিহাসিক সিদ্ধান্ত লৈছে, যেনে স্থায়ী ভূমি বন্দোবস্তি, যিটো খিলঞ্জীয়া লোকসকলক ভূমিৰ পট্টাৰ দিয়া, ভূমিৰ অধিকাৰ দিয়া, যিটো আজি 75 বছৰ হোৱা নাছিলে, সেইটো সম্ভৱ হ'বলৈ গৈ আছে আৰু সেইকাৰণে আমি চৰকাৰটোক সম্পূৰ্ণ আমি সমৰ্থন জনাইছোঁ আৰু লগতে বানপানীৰ সমস্যাৰ কাৰণে যিটো কেন্দ্ৰীয় চৰকাৰে আমাৰ সন্মানীয় অতি জনপ্ৰিয় আমাৰ সৰ্বভাৰতীয় নেতা আৰু বৰ্তমান প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে অসমৰ বানপানী সমস্যা সমাধানৰ কাৰণে প্ৰতি বছৰে 5,000 কোটি টকা দিব আৰু 5 বছৰৰ ভিতৰত 25,000 কোটি টকা অসম চৰকাৰক দিব বুলি কৈছে আৰু আমি অতি সুখী হৈছোঁ আৰু আমি এটা পতিয়ন গৈছোঁ যে 25,000 কোটি যদি ইয়াতে খৰচ কৰা হয় গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে, নিশ্চিতভাৱে বানপীড়িত অঞ্চলসমূহ যথেষ্ট গৰাখহনীয়াৰ পৰা সকাহ হ'ব আৰু তেওঁলোকৰ ভূমি ৰক্ষা হ'ব, সেইটো আমি অনুভৱ কৰিছোঁ। আৰু লগতে আৰু এটা কথা আমি ক'ব লাগিব নিশ্চয়, যিটো অসম চৰকাৰে এতিয়া ডিপাৰ্টমেণ্ট তেওঁলোকে মানে প্ৰতিষ্ঠা কৰিছে আৰু এই ডিপাৰ্টমেণ্টৰ জৰিয়তে খিলঞ্জীয়া মানুহৰ যিবিলাক ফেইথ এণ্ড কালচাৰ, বিশ্বাস আৰু যিটো সংস্কৃতি সুৰক্ষা কৰাৰ কথাটো আজি সকলো খিলঞ্জীয়া জনগোষ্ঠীয়ে এইটো আজি কেইবা বছৰৰ পৰা দাবী জনাই আহিছে আৰু তেওঁলোকে শংকিত হৈছে। কিন্তু আমি বিশ্বাস কৰোঁ যে এই যিটো ডিপাৰ্টমেণ্টৰ জৰিয়তে আমাৰ বিশ্বাস আৰু যিটো পৰম্পৰাগত বিশ্বাস আৰু সাংস্কৃতিক যিটো ঐতিহ্য আছে, সেই ঐতিহ্যসমূহ সুৰক্ষিত হ'ব আৰু সেইকাৰণে আমি এই চৰকাৰটোৰ লগত আছোঁ আৰু আমি সক্ৰিয় সমৰ্থন জনাইছোঁ আৰু আমি আগলৈকো আমি